নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে নিশ্চয়। মই এয়া দেখিছেনে বাৰীত সোমাই কি কৰি আছোঁ। বাৰীখনত সোমাই দেখিলোঁ ইমান ভেদাইলতাবোৰ বগাই আছে ঢেকীয়া গছত জেওৰাত। সেইকাৰণে ভাবিলোঁ আজি ভেদাইলতা পাত কেইটামান ছিঙি জোল এখন বনাম। সেই বুলি ভাবি এয়া বিচাৰি বিচাৰি বুটলি আছোঁ। জেওৰাত বগাই মানে বহুত হয় আৰু এইখিনি কিনিবলগীয়া নহয় বাৰু। দেখিছেনে ইমান কম সময়ৰ ভিতৰতে ইমানখিনি মই পাত বুটলি আনিলোঁ। লগতে আকৌ নৰসিংহ পাত কেইটামানো লৈছোঁ। অকল ভেদাইলতা হ'লে ভাল নালাগিব, লগত নৰসিংহ পাত কেইটামান দিলে ভাল লাগে জোলখন। মই আকৌ চব্জি কটা হওক বা এনেকৈ কিবা শাক পাচলি চাফা কৰা হওক, এই তলতে বহি কৰি পেলাই বৰ ভাল পাওঁ। সেইকাৰণে তলতে বহি লৈ পেলাই গুচাই আছোঁ। নৰসিংহ ভেদাইলতা এইবিলাকতো মাজে সময়ে খায়ে থাকিব লাগে। আমাৰ কিন্তু খোৱা হৈ থাকে। আপোনালোকৰ খোৱা হয়নে বাৰু? টাউন চহৰতো এইবোৰ কিনি মেলি খাব লাগে নহয়নে? আমাৰতো গাঁৱত আৰু বাৰীতে পাই যায় সকলোখিনি। মই পাকঘৰলৈ আহিলোঁ, আহি পেলাই প্ৰথমতেই মই মাছ কেইটুকুৰ ফ্ৰাই কৰি লৈছোঁ। ভেদাইলতা জোলখনত মাছ এটুকুৰ পৰিলে তৰকাৰীখনৰ সোৱাদেই বেলেগ হৈ যায়। কাঠ মাছ হ'লেতো আৰু ভাল হয়। কাঠ মাছ যিহেতু আমাৰ ইয়াত পাবলৈ টান, সেইকাৰণে এয়া মাছকে লৈ আহিলোঁ। চাই থাকিবচোন মই কেনেকৈ বনাওঁ। মই একেবাৰে চিম্পুলকৈ বনাওঁ বাৰু দেই। তেনেকুৱাকৈ একেবাৰে ধেৰ মা মছলা ব্যৱহাৰ কৰি মই তৰকাৰীখন নবনাওঁ বাৰু। আৰু ভেদাইলতানো কি আৰু মা মছলা ব্যৱহাৰ কৰিব, চিম্পুলকৈ বনালেই ভাল। মাছ ভজা হৈ গ'ল। এতিয়া মই কেৰাহীখন গৰম হ'বৰ কাৰণে দি এই মাছ ভজা তেলখিনিয়ে কেৰাহীত বাকি দিলোঁ। তাতে মই পিঁয়াজ, শুকান জলকীয়া, তেজপাত, আদা নহৰুৰ লগত মই জালুকো খুন্দি লৈছিলোঁ। এই সকলোখিনি মই ভালদৰে ভাজি ল'ম। আৰু লগতে জিৰা অকণ আৰু হালধি আৰু অলপ ধনিয়া গুড়ি মই ব্যৱহাৰ কৰিছোঁ। এই সকলোখিনি মই ভালদৰে ভাজি ল'ম। আৰু ইয়াতে মই যিকেইটুকুৰ আলু কাটি লৈছিলোঁ সেইকেইটুকুৰ দি অলপ সময় ভাজি ল'ম। আলুখিনি তেতিয়ালৈকে ভাজি থাকিম যেতিয়ালৈকে অলপ সিজি নাযায়। আৰু এয়া জোখমতে মই নিমখো ইয়াতে দি লৈছোঁ। ভেদাইলতা, নৰসিংহ এইখিনি মই ভালদৰে ধুই মিক্সিত পিচি চাকনিৰে চেকি অকল ৰসটো উলিয়াই লৈছিলোঁ। এতিয়া আলুখিনি প্ৰায় সিজিছেই। যেতিয়া ভালদৰে সিজিব তেতিয়া মই ৰসখিনি ইয়াত ঢালি দিম। এনেকৈ ভেদাইলতা নৰসিংহ জোল কোনে কোনে খাই ভাল পায় জনাবচোন। মাজে মাজে খাব লাগে, কিন্তু যিসকলে বেয়া পায় তেওঁলোকেও কেতিয়াবা খাবচোন। আলুখিনি যাতে লাগি নাযায় সেইকাৰণে মই ঘনে ঘনে লৰাই আছোঁ। আৰু মই ঢাকি পেলাই ভাজিছিলোঁ আলুখিনি। এয়া আলু সিজাত মই জোলখিনি বাকি দিলোঁ। এতিয়া ভালদৰে উতল আহিবৰ কাৰণে মই জুইটো বঢ়াই দিম আৰু লগতে ঢাকি দিম। এয়া দেখিছে এতিয়া ইমান ধুনীয়াকৈ উতল আহিছে। মই আলু দুটুকুৰমান ইয়াত ভাঙি দিছোঁ, যিহেতু অকল জোলহে, অকণমান ডাঠ হ'বৰ কাৰণে আলু দুটুকুৰমানো ভাঙি দিছোঁ। মাছ কেইটুকুৰ ইয়াতে দি অলপ সময় উতল আহিবৰ কাৰণে এৰি দিম। আৰু মাছটো মই অলপ সোনকালেই দিছোঁ, কাৰণ মাছটো যেতিয়া অলপ সময় উতলিব তেতিয়াহে মাছৰ পৰা তৰকাৰীখনলৈ ৰসটো যাব। এয়া মোৰ তৰকাৰীখন ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব।